Marbang lutar kane tanere ama masin asale gela lo unne lutar lu kala marbang lutar lo talo go megoram paeng be bottaron lu gor lupang ko gugamuk amola asu ing घंटा को पे गने 31 मे लंकलो लंगलो आगेर तारुंगम लालकला मिगमम मिमाक माकला से मुलक अने आने आगमसेम मखिरूप इदुं अमना मिगमम अदे मिगम लोक तनाम आगेर दम तलामा अमनायम ing घंटा को पे मिमाक मांगनामम मिगमम धोरु रिनामम छनामम कापादुं से दोइसम किनमतंग उलका मारबांग लो तालुका गम तिगने नंदेश्वर प्रेमे प्रथम कथा राज्य सरकारे जी सिद्धांत ग्रहण करिছে এই সিদ্ধান্ত কিন্তু কেন্দ্ৰীয় চৰকাৰৰ যি শিক্ষানীতিৰ বিৰুদ্ধে प्रथम कथा কিন্তু অসমীয়া জাতিক লৈ বা মাতৃভাষাক লৈ অসম চৰকাৰৰ যি হেতালি খেলা নীতি তেওঁলোকে গ্ৰহণ কৰিছে বা এই ভাষাটোক যে বিপদলৈ ঠেলি দিয়া পৰিলক্ষিত হৈছে কিন্তু এই ক্ষেত্ৰত কিন্তু সদৌ অসম ছাত্ৰ সন্থা কেতিয়াও শান্ত হৈ নাথাকে জাতিৰ স্বাৰ্থত সদৌ অসম ছাত্ৰ সন্থাই কোনোদিন আপোচ কৰা নাই ভাষাৰ ক্ষেত্ৰত আপোচ কৰা নাই আৰু জাতি মাটি ভেটিৰ কথা কোৱা এইখন চৰকাৰে কিন্তু জনতিক ফলমে যদি বিহিত ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ'লে কিন্তু ভয়াৱহ পৰিৱেশ সৃষ্টি হ'ব কাৰণ ষষ্ঠ শ্ৰেণীৰ পৰা যি বিজ্ঞান আৰু গণিতত তেওঁলোকে ইংৰাজী মাধ্যমত পাঠদান কৰাৰ কথা কৈছে ই কিন্তু আচলতে এই ভাষাটোৰ প্ৰতি এই মাধ্যমটোৰ প্ৰতি ভয়াৱহ সেইবাবে আমি অসম চৰকাৰৰ শিক্ষা বিভাগক এই ক্ষেত্ৰত অনতিপলমে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আমি দাবী কৰিছোঁ আহ্বান মৰ্মে আমি এই অসম চৰকাৰৰ যি মাতৃভাষা বিৰোধী যি সিদ্ধান্ত এই সিদ্ধান্তসমূহ বাতিলৰ দাবীত আমি গুৱাহাটী আঞ্চলিক ছাত্ৰ সন্থাই অনুপম কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু ইতিমধ্যে সমগ্ৰ অসমতে বিভিন্ন আঞ্চলিক ছাত্ৰ সন্থাই এই আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিছে গতিকে অসম চৰকাৰে এই যি মাতৃভাষা বিৰোধী যি তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে এই সিদ্ধান্ত শীঘ্ৰে বাতিল কৰিব লাগে আৰু ভাষাৰ ওপৰত আক্ৰমণ কৰা এই মাতৃভাষাৰ ওপৰত এই আক্ৰমণ অতি শীঘ্ৰে বন্ধ কৰিব লাগে অন্যথা ছাত্ৰ সন্থাই ইয়াতকৈ ভয়াৱহ আন্দোলন কৰিবৰ কাৰণে বাধ্য হ'ব আৰু অসম চৰকাৰে অসমৰ ৰাইজৰ প্ৰতি অসমৰ মাতৃভাষা নিজৰ ভাষাৰ প্ৰতি যে তেওঁলোকৰ মমতা নাই দয়া নাই এই কথা তেওঁলোকে নিজে এই কথা প্ৰতীয়মান হৈছে গতিকে এই সিদ্ধান্তসমূহ শীঘ্ৰে বাতিল কৰি অসম চৰকাৰে বাতিল কৰিবৰ কাৰণে আমি দাবী কৰিছোঁ